সো হেল্ল' বন্ধুসকল, মোৰ ভিডিঅ'টো মই এতিয়াৰ পৰা আজি মৰ্নিঙৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ ঘৰত পথাৰ ৰুবলৈ যাম। এয়া ৰুটি বেলি আছোঁ, দেখিছে নহয়? ৰুটি বেলি আছোঁ। পথাৰলৈ ৰুটি নিম, ৰুটি খামগৈ আমি পথাৰত। ইমানখনতে আমি ৰুটি নিম এতিয়া। ইমানখন 50খনমান আমাৰ পথাৰ ৰুবলৈ যাওঁ। পথাৰ ৰোৱা দেখাম আজি আপোনালোকক। চক ৰাস্তাটো ইছৰাম ইমান বোকা নহয়, বাপৰে বাপৰে। মা গো পৰিলোঁ ৰে, পৰিম এদি পাপা হৈ যাম। চেণ্ডেল নিপিন্ধা আকৌ দিবা কাঁইতে খোজে বুলি ভয়। চেণ্ডেল পিন্ধিলেও বোকাখনত খোজকাঢ়িব নোৱাৰি। পৰিম পাইছিলোঁ। ৰাম দেই, পথাৰলৈ গৈ আৰম্ভ কৰিছোঁ ব্লগটো। গৈ ল'ম। এইফালে গৰু চৰ ব্যৱস্থা নাই, ট্ৰেক্টৰে হাল বাব লাগিব। ট্ৰেক্টৰে হাল বাব, পৰাডোখৰ ৰুবি, নপৰাডোখৰ কোৰ মাৰি ৰুবি আৰু। এজনে হাল বাইছে, এজনে কোৰ মাৰিছে, এজনে কিবা ওলালেই কোবাম পিছে এদুবাৰ ৰুই শেষ হ'ল। তাৰপাছতে ক'লোঁ ভিডিঅ' এটা কৰাচোন, ৰাইজকো দেখাব লাগে যে আমি পথাৰ ৰুইছোঁ আজি। এয়া হাতত দুফালে দুমুঠি কঠীয়া লৈ পেলাই আহিছোঁ আৰু কিনকিনীয়া বৰষুণ যাক দি আছে। একদম পথাৰ ৰুই মানে আমাৰ এইফালে পথাৰ ৰোৱা বুলি কয় আচলতে। ইমানেই ভাল লাগিছে, কঠীয়া ইফালে সিফালে দি লৈছোঁ। এয়া ভুই ৰুইছোঁ, পথাৰ ৰুইছোঁ আচলতে। আমাৰ আগতে বৰ এটা অভ্যাস নাছিলে মোৰ পথাৰ ৰোৱা। এতিয়া যেতিয়াৰ পৰা শিকিলোঁ পথাৰ ৰুবলৈ, তেতিয়াৰ পৰা নক'ব আৰু ইমানেই ভাল লাগে পথাৰ ৰোৱা বুলি ক'লে। মই আগতে দৌৰ মাৰিছোঁ, কিনকিনীয়া এজাক বৰষুণ, তাতে আগতকৈ অলপ পথাৰ ৰুবলৈ জনা হ'লোঁ। একদম পথাৰ ৰুই লাগিছে আৰু মজা। মোৰ বৰষুণ বুলি ক'লে এনেও অলপ একদম ভাল লাগে আৰু। এতিয়া গৰম দিন যিহেতু, একদম ওপৰৰ ফালৰ পৰা বৰষুণ দি আছে। বৰষুণ দি ভাল লাগিছে, পথাৰ ৰুই ভাল লাগিছে। এই হাৰ্দিকক লৈ পেলাই হাৰ্দিকক লৈ পথাৰ ৰুইছে মায়ে। আমাৰ এইফালে ইমানে মানে পথাৰ ৰোৱাত মানুহবিলাক ব্যস্ত। এইফালে বহুত জোম কৰি দেখাবলৈ কৈছিলোঁ, দেখুওৱা নহ'ল। এয়া চব হাৰ্দিকক লৈ পেলাই ইমান বৰষুণ, একদম তিতি ৰুব লগা হৈছে। ভুই ৰুই অলপ সময়ৰ কাৰণে ছাতি লৈ এয়া জিৰণি লৈছোঁ। গৰম পানী অলপ খাই লওঁ বুলি ভাবিছোঁ। হাৰ্দিকক ককাকে লৈ পেলাই এয়া লৈ যায় বোলে ঘৰলৈ এতিয়া। আৰু হাৰ্দিকে আৰু ককাকে ঘৰলৈ যাবগৈ এতিয়া। এয়া গছৰ ছাঁত আমি এতিয়া জিৰণি লৈছোঁ। এয়া চাওক, আমি পথাৰ ৰুই মেলি এতিয়া খাবলৈ বহিছোঁ গোটেইবোৰে। পথাৰ নোৰোৱা মানুহে গম নাপায়, ৰোৱা মানুহেহে গম পাব কেনেকুৱা লাগে পথাৰত ভাত খাই। যিহেতু মই আগতে পথাৰ নুৰুইছিলোঁ তো গম নাপাইছিলোঁ ন কেনেকুৱা লাগে পথাৰ। এতিয়া পথাৰ ৰুবলৈ যাওঁ, একদম বৰষুণ তিতি মেলি পথাৰ ৰুওঁ, মজা লাগে। গছৰ তলত বহি পেলাই ভাত খাওঁ আৰু কেনেকুৱা। এয়া হাৰ্দিকৰ দেউতাকে একদম পূৰা কোৰ মাৰিছে। এডোখৰত বোলে ট্ৰেক্টৰ সোমাব নোৱাৰে। আমাৰ কিছুমান এডোখৰ জেগা আছে য'ত একঁকাল সোমাই যায় একদম পূৰা, সিমান কোৰ লৈ আমি এতিয়া পথাৰ ৰুই আহিলোঁ। ট্ৰেক্টৰে হাল বোৱাডোখৰ হাল বাই, বাবলৈ নোৱাৰাডোখৰ কোৰ মাৰিব লগা হয় আমাৰ। এতিয়া যাওঁ ঘৰত অলপ জিৰণি লওঁগৈ। পথাৰ ৰুই মাহঁতৰ ভাগৰ লাগি গ'ল চাগে, এডাল লাঠি লৈ লৈছে খোজকাঢ়িবৰ কাৰণে। আপোনালোকৰো চাগে আমনি লাগিলে। মোৰ ভিডিঅ'টো ইমান দেৰিৰ কাৰণে চোৱাৰ কাৰণে ধন্যবাদ। টাটা।